কৰি আছো হা আমি বা নিজৰ ঘৰৰ পৰা কৰি ৰাইজে কামটো কৰি আছো কি কাম কৰি আছে এই নদীটো ভাঙি গেলে আমাৰ বৃহৎ অঞ্চল ধ্বংস হৈ যাব এইকাৰণে আমি প্ৰতিৰোধ কৰি আছো চৰকাৰৰ পৰা কোনো সাহায্য দিয়া নাই আমাক আইনত গৰাখহনীয়াত আমাৰ ১ নং হালদিবাৰীত ৰিং বান্ধ ২৩ লাখ টকাৰ কৰা হৈছিল সেই বান্ধটো আইনয়ে ভাঙি লৈ যাই আছে চৰকাৰৰ ওপৰত মোৰ অনুৰোধ যিখিনি কাম কৰিছিল শ্ৰমিকে আজিলৈকে পইচা পোৱা নাই সেই বান্ধটো ভাঙি যদি যায় তেনেহ'লে আমাৰ বৃহৎ অঞ্চলৰ ঘৰ দুৱাৰ বাৰী সম্পূৰ্ণ ভাঙি যাব বালু পেলাই দিব আমাৰ বহুত ক্ষতি হ'ব তাৰ কাৰণে মই চৰকাৰক অনুৰোধ জনাইছোঁ যাতে অতি পলমে আমাৰ পইচাখিনি মুকলি কৰি দিয়ে আৰু ৰিং বান্ধটোত যাতে প্ৰটেকশ্যন দিয়ে তাৰ কাৰণে আমি অনুৰোধ ৰাখিছোঁ